তাই ৰীল বনাই ভাল পাইছিল। এতিয়া তাই হেৰাই গ'ল। কিন্তু ক'ত গ'ল? চিন্তিত পতি। উপায় নাই, এতিয়া কি হ'ব গতি? ৰীলছ বনাই ভাল পোৱা এগৰাকী মহিলা হঠাৎ নিৰুদ্দেশ। শুকুৰবাৰে দন্ত চিকিৎসকৰ ওচৰলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল মহিলাগৰাকী। লগত নিছিল তেওঁৰ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড সহ গডৰেজৰ পৰা ৭১,৭০৫ টকা। পালহাজী বজাৰৰ দন্ত চিকিৎসকৰ ওচৰলৈ যোৱা মহিলাগৰাকী পথৰ পৰাই হয় নিৰুদ্দেশ। কামৰ তাগিদাত বাহিৰত থকা স্বামীয়ে বিয়লি ঘৰত পত্নীক দেখা নাপায় অ'ত ত'ত বিচাৰ খোচাৰ কৰে। তেওঁৰ মোবাইল নম্বৰত ফোন কৰিছে যদিও ফোন ৰিচিভ নকৰে। তাৰ পিছত মোবাইল অফ। তাৰ পিছত এই পৰ্যন্ত নাই কোনো ধৰণৰ সংসূত্ৰ। মহিলাগৰাকীৰ নাম মুন্নী আখতাৰা, বয়স ২৫ বছৰ। বৰপেটাৰ খৰুৱাপাৰাৰ শ্বাহজামালৰ সৈতে ৭ বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল মুন্নী। দুটি সন্তানৰো মাতৃ মুন্নী আখতাৰা। মুঠতে সুখ শান্তি মৰম মহব্বতেৰে চলি আছে দুয়ো। নাই কোনো ধৰণৰ হাই কাজিয়া। গতিকে মুন্নী কাৰো সৈতে যোৱা নাই। কোনোবা অসৎ চক্ৰই আবদ্ধ কৰি ৰাখিছে মুন্নীক। নিৰুদ্দেশ নে অইন কিবা? পৰিয়ালৰ লোকে কাবৌ মিনতি কৰিছে মুন্নীক। তুমি য'ত আছা উভতি আহা, সমাজে আঁকোৱালি ল'ব। সন্তান দুটিৰ মুখৰ ফালে চাই হ'লেও উভতি আহা। সন্তান দুটিয়ে তোমাৰ অবিহনে খোৱা বোৱা কৰা নাই। ঘটনা সন্দৰ্ভত বৰপেটা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে স্বামীয়ে। বৰপেটা চেঙাৰ পৰা শ্বহীদুল বৰুৱাৰ ৰিপৰ্ট, পি নিউজ অসম। মোৰ ভাইৰ লগত কোনো ধৰণৰ কোনো হাই কাজাল বা কাজিয়া চাজিয়া হোৱা নাই বা কোনো আমি তেওঁলোকে পোৱা নাই। গতিকে মই ভাইবোৰে অনুৰোধ জনাম, মোৰ ভাতিজা আৰু এই মাইনাটোৰ প্ৰতি ৰাখি য'তেই তুমি থাকা তুমি আহি যোৱা। আৰু কোনোবাই যদি দেখা পাইছে তেনেহ'লে আমাৰ এই কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰিব। এই দুজনৰ ল'ৰা ছোৱালীৰ মহব্বত তুমি ঘৰত গুচি আহা। আমাৰ দুখ লাগিছে। এই সৰু ছোৱালী দুটা, সৰু ল'ৰা ছোৱালী, এই দুটা কেনেকৈ থাকিব মা নোহোৱাকৈ? গতিকে তুমি বৌদি য'তে নাথাকিব তুমি ঘৰত আহা, নিশ্চয় আমি তোমাক গ্ৰহণ কৰিম। আমাৰ সমাজৰ মানুহে কোনো একো নকয়, তুমি ভয় নকৰিবা। বা কোনোবাই ৰাইজে যদি দেখা পাইছে আমাক জনাব, আমি নিশ্চয় সুখী হ'ম। আৰু এই দুটা ইতিম বাচ্চাৰ প্ৰতি ৰাখি আপোনালোকে আমাক জনাব। পুলিচ প্ৰশাসনক আমি জনাইছোঁ যোৱাকালি বনাইছে। তাতে পুলিচ প্ৰশাসনে কৈছে, আশ্বাস দিছে এহেঁতেও খবৰ ক'ব, আমিও নিউজ দিছোঁ। গতিকে কোনোবাই যদি এই নিউজৰ দ্বাৰাই আমাৰ ভাই বোৱাৰীক দেখা পায় নিশ্চয় আমাক জনাব। আমি কণ্টেক্ট নাম্বাৰ দি দিম, এই কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰি আমাক জনাব। আমি ৰাইজৰ প্ৰতি অনুৰোধ কৰিলোঁ, আপোনালোকে য'তেই চাওক, য'তেই দেখে আমাক অলপ জনাওক। মোৰ মিছেছটো 13 তাৰিখৰ পৰা ৰাতিপুৱা 9টাৰ পৰা তাৰমানে মিচিং হৈ আছে, নিৰুদ্দেশ হৈ আছে। আপোনাৰ নাম? মোৰ নাম মহম্মদ শ্বাহজামাল হক। আপোনাৰ নাম? মোৰ পত্নীৰ নাম মিছ মুন্নী আখতাৰা। কেতিয়াৰ পৰা নোহোৱা হৈছে? কালি আপোনাৰ 13 তাৰিখত ৰাতিপুৱা 9টাৰ পৰা মোটামুটি। মানে ক'ৰবাত গৈছে নে কি না সিহঁতৰ ঘৰৰ পৰা গৈছে, মানে মোক কৈছে যে ঘৰৰ পৰা ডাক্তৰ দেখাব যাব। ইয়াৰ মাহঁতৰ ঘৰৰ ওচৰত তাৰমানে কোনোবা পেহা এটা ডক্তৰ আছে, তাতে দাঁত এটা দেখাব। দাঁতত কি প্ৰব্লেম হৈছে দাঁতটো উঠাই আনিব। সেই হিচাপত তেওঁ ল'ৰা ছোৱালী থৈ অকলে গুচি গৈছে। কোনোবা লগত পলাই যোৱা বুলি বা কিবা সন্দেহ হৈছে? মোৰ তেনেকৈ সন্দেহ হোৱা নাই। মই তেনেকৈ মানে পোৱা নাই কাৰোবাক পলাই যোৱা বুলি। কোনোবাই যদি দেখা পাইছে মোৰ মিছেছক, তো নিজৰ ভাই বা সৰু ভাই বা দাদা বুলি মই দুটা বাচ্চাৰ কাৰণে মোক খবৰটো দিব। আৰু মোৰ নাম্বাৰটো হ'ল 600011275226। বাচ্চা হো আমরা পাগল হয়ে গেছি, বাত খাইনি, রাইতে ঘুমায় না, কোনে শিগগিরিয়া হো, বাবা কান্দাছে, তোমাৰ মা ঘৰত নাই?
না হ্যাঁ তুমি ভাত খাই নেই না কি এখন মাৰ বাদ্যে এখন কওঁ মা বাচ্চা নাই বাদ্যে নাই